নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব আগৰ কেইটিৰ দৰে। আজি মই দেখাবলৈ লৈছোঁ আপোনালোকক মোৰ বোৱা কাপোৰৰ কিছুমান ডিজাইন। মোৰ মায়ে বৈ দিয়া বহুতো আছে মোৰ ওচৰত বোৱা কাপোৰ। সেয়ে ভাবিলোঁ আপোনালোকক কেইযোৰমান আজি দেখাই দিওঁ। যদি বিচাৰে আপোনালোকে আৰু পিছত মই ভিডিঅ' আকাৰে বনাই দেখাই দিম আপোনালোকক। গতিকে চাওকচোন কিমান ধুনীয়া ধুনীয়া ডিজাইন আছে ইয়াতে। এইযোৰ ৰঙা বৈ দিয়া আছে আৰু বিভিন্ন ধৰণৰ ৰং আছে, বিভিন্ন ধৰণৰ ডিজাইন আছে। আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গমেই পাব। গতিকে আহক এই গোটেইখিনি এবাৰ ওপৰে চাই লওঁ, তাৰপিছত মই মাজে মাজে আপোনালোকক গোটেইখিনি দেখাই দিম। এইযোৰ কলাত আছে, এই যে ডিজাইনটো সঁচাকৈ এই ডিজাইনটো বহুত ভাল লাগে, মই বহুত বেছি ভাল পাওঁ। আৰু এইযোৰ অৰেঞ্জ কালাৰত আছে, হোৱাইট আৰু গ্ৰীণ আৰু পিংক ভায়লেট কালাৰেৰে ফুল তোলা আছে। আৰু এইযোৰ বেঙুনীয়া আৰু এইযোৰ হোৱাইট কালাৰ আৰু এইযোৰ য়েল্লো, লাইট য়েল্লো। সেইবোৰেই আৰু আজি মই এইকেইযোৰকে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইযোৰ হৈছে এইযোৰ ধুনীয়া বোৱা কাপোৰ। ইয়াতে দেখিছেনে কিমান ধুনীয়াকৈ ফুল তোলা আছে। ইয়াতে মাজে মাজে গুণাৰে ৱৰ্ক কৰা আছে, খাই দিয়া আছে আৰু এই খাইবিলাকৰ মাজে মাজে এটা এৰি এটা এনেকৈ বুটা দিয়া আছে। কিমান ধুনীয়া লাগে পিন্ধিলে, সঁচাকৈ বহুত ধুনীয়া। এইখন হৈছে মেখেলাখন আৰু মই দহি বটি দিছোঁ। ভাল লাগে পিন্ধিলে, বহুত ধুনীয়া লাগে। সঁচা, আমাৰ মা বহুত জানে এইবিলাক ববলৈ। আন এইযোৰ কাপোৰ হৈছে এইযোৰ ৰঙা, ইয়াতে কলা আৰু গুণাৰে ৱৰ্ক কৰা আছে মাজে মাজে। এই পটিটো দেখিছেনে? এই পটিটো এটাই ফুল কিন্তু ডিফাৰেণ্ট কালাৰ কৰি দিয়া আছে। বহুত বেছি ভাল লাগে আৰু এই মই দহি বটি দিছোঁ। বহুত বেছি ভাল লাগে এই কাপোৰযোৰ, মই পিন্ধিছোঁ দুবাৰমান। ভাল লাগে আচলতে বোৱা কাপোৰৰ প্ৰতি সকলোৰে আকৰ্ষণ, সেয়ে ভাল লাগে মোৰ বোৱা কাপোৰ, বহুত বেছি ভাল লাগে। এইখন হৈছে মেখেলাখন, এইখন মই মাজে মাজে দেখাই দিছোঁ। চাওক, এনেদৰে মাজে মাজে কলা আৰু বগা এনেকৈ বুটা কৰি দিয়া আছে। সঁচাকৈ বহুত ধুনীয়া কাপোৰযোৰ, মাজে মাজে গুণাৰেও ৱৰ্ক কৰা আছে। চাওকচোন আপোনালোকে কেনে লাগিছে জনাব। এইযোৰ হৈছে আৰু মোৰ আন এযোৰ কাপোৰ হৈছে এইযোৰ আচলতে পাতল হালধীয়া। ইয়াতে এনেকৈ বুটা কৰি দিয়া আছে আৰু ইয়াতে পাৰি দিয়া আছে, ৰঙা আৰু কলাৰে বুটা কৰা আছে। আৰু এইডাল যে কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু ইয়াতেও মই এনেদৰে দহি বটি দি দিছোঁ। চাই লওক আপোনালোকেও, যদি ভাল লাগিছে বনাব পাৰিব। আৰু ইয়াতেও মাজে মাজে এনেকৈ বুটা দিয়া আছে। এইখন হৈছে মেখেলাখনতো চেম ৱৰ্ক কৰাই আছে, এনেকৈ বুটা কৰি দিয়া হৈছে। পাৰিটো যে সঁচাকৈ ধুনীয়া লাগিছে বহুত। এইযোৰ হৈছে গোটেই কাপোৰযোৰ। মোৰ আন এযোৰ কাপোৰ হৈছে এইযোৰ আচলতে ৰংটো বহুত বেছি ধুনীয়া আৰু ইয়াতেও খাই দি বনোৱা হৈছে আৰু গুণাৰে ৱৰ্ক, গোটেই কাপোৰযোৰতে ইয়াতো গুণাৰে ৱৰ্ক কৰা আছে। আৰু এনেদৰে মই দহি বটি দি দিছোঁ আৰু মাজে মাজে খাই কৰি দিয়া হৈছে। এইযোৰ কাপোৰযোৰো বহুত বেছি ভাল লাগিছে কাপোৰযোৰ, মোৰতো বহুত বেছিয়ে ভাল লাগিছে। আপোনালোকৰ কেনে লাগিছে জনাবচোন। যদি ভাল লাগিছে আপোনালোকে এনেদৰে কৰি ল'ব পাৰিব। আৰু এইখন হৈছে মেখেলাখনতো এনেদৰে খাই কৰি দি দিছে। চিম্পুল হয় কিন্তু ভাল লাগে, পিন্ধিলে সঁচাকৈ ধুনীয়া লাগে। আচলতে বোৱা কাপোৰবোৰ বেছি হেভি কৰিলে ভালে নালাগে। এনেদৰে যদি চিম্পুল কৰি দিয়া হয় তেতিয়া বহুত বেছি ভালো লাগে।
আৰু এইযোৰ হৈছে এযোৰ বেগুনীয়া কালাৰৰ কাপোৰ এইযোৰত এনেদৰে মাজে বুটা দিয়া আছে আৰু ইয়াতে পাৰিটো যে দেখিছেনে কিমান ধুনীয়া সেই বুটাটোৰে ইয়াতে পাৰি কৰি দি দিছে মাজতে গুণাৰে ৱৰ্ক কৰি দিয়া আছে এইযোৰ কাপোৰ গুঠিবলৈ আছে কিন্তু কৰা হোৱা নাই এতিয়ালৈকে চাওকচোন কিমান ধুনীয়া আৰু মাজে মাজে এনেদৰে সৰু সৰুকৈ দিয়া হৈছে আৰু এইখন হৈছে এখন মেখেলা ইয়াতো এনেদৰে চাদৰখনৰ দৰে সেম ডিজাইন কৰি দিয়া হৈছে চাদৰখনত যেনেদৰে মাজে মাজে দিয়া হৈছে এই মেখেলাখনৰ ওপৰত তেনেদৰে সৰু সৰুকৈ দিয়া হৈছে কেনে লাগিছে জনাবচোন এইযোৰ হৈছে গোটেই কাপোৰযোৰ মোৰ আন এযোৰ কাপোৰ হৈছে এইযোৰ হৈছে এযোৰ বগা কালাৰৰ কাপোৰ ইয়াতে ৰঙা আৰু কলাৰে ৱৰ্ক কৰা আছে মানে ফুল তুলি দিয়া হৈছে ইয়াতে মাজে মাজে এনেকৈ দিয়া হৈছে আৰু পাৰিটো যে কিমান ধুনীয়া মাজে মাজে এনেকৈ দিয়া হৈছে ফুলকেইটা সঁচাকৈ ধুনীয়া আৰু এইখন হৈছে মেখেলাখনো সেম কৰিছে এনেদৰে বোৱা কাপোৰ আচলতে বহুত প্ৰয়োজনীয় মন্দিৰত যাবৰ কাৰণে হওক বা কিবা শুভ কামৰ কাৰণে হওক সঁচাকৈ বেছি ভাল লাগে বোৱা কাপোৰ পিন্ধি গ'লে এইযোৰ হৈছে গোটেই কাপোৰযোৰ জনাবচোন কেনে লাগিছে আৰু মোৰ আন এযোৰ কাপোৰ হৈছে এইযোৰ আচলতে যদি আপোনালোকে ৰংটো বেয়া দেখি আছে জনাবচোন আচলতে ৰংটো বেয়া নহয় ইয়াতে ফটোত ভিডিঅ'টোত তেনেকুৱা দেখিছে এইযোৰ আচলতে এযোৰ গ্ৰীণ কালাৰৰ কাপোৰ আৰু ইয়াৰে ফুলৰ ডিজাইনটো চাওকচোন কিমান ধুনীয়া এইখন হৈছে এখন মেখেলা আৰু চাদৰত চেম ৱৰ্ক কৰা আছে মাজে মাজে আৰু এনেদৰে দি থৈ দিয়া হৈছে এয়া দেখিছেনে এইখন হৈছে গোটেই চাদৰখন মোৰ আন এযোৰ কাপোৰ হৈছে এইযোৰ আচলতে এযোৰ বেগুনীয়া কালাৰৰ কাপোৰ হয় ইয়াতো এনেদৰে বুটা কৰি দিয়া হৈছে এইখন মেখেলাখন এনেদৰে দিয়া হৈছে আৰু চাদৰ পাৰি দিয়া হৈছে আৰু এইখন হৈছে গোটেই চাদৰখন কেনে লাগিছে জনাবচোন আৰু মোৰ আন এযোৰ ফেভৰেট কাপোৰ হৈছে এইযোৰ কলা কাপোৰ ইয়াতে মাজে মাজে গুণাৰে ৱৰ্ক কৰা আছে আৰু মাজে মাজে খাই কৰি দিয়া হৈছে এইখন হৈছে মেখেলাখন এই কাপোৰযোৰ কেনে লাগিছে জনাবচোন আপোনালোকে যদি ভাল লাগিছে ডিজাইনটো লৈ ল'ব আপোনালোকেও বনাব পাৰিব আৰু মোৰ আন এযোৰ কাপোৰ হৈছে এইযোৰ পাতল গুলপীয়া ইয়াতে এনেদৰে ৱৰ্ক কৰা আছে চাওকচোন ডিজাইনটো কিমান বেছি ধুনীয়া আপোনালোকৰ কেনে লাগিছে জনাবচোন আৰু ইয়াতো এনেদৰে মাজে মাজে দিয়া হৈছে চাদৰখনত যিদৰে দিছে ইয়াতো মাজে মাজে তেনেদৰে দিয়া হৈছে আৰু এইখন হৈছে মেখেলাখন আৰু মোৰ নেক্সট কাপোৰযোৰ হৈছে এইযোৰ চাৰ্ফ কালাৰৰ কাপোৰ হয় ইয়াতে পট্টিটো এনে কৰি দিয়া আছে আৰু ইয়াতে মাজে মাজে এনেদৰে পাৰ কৰি বুটা দিয়া আছে আৰু ইয়াতে আঁচলটো এনেদৰে দিয়া হৈছে কেনে লাগিছে বন্ধুসকল জনাবচোন আৰু এইখন হৈছে মেখেলাখন গতিকে বন্ধুসকল যদি মোৰ ভিডিঅ'টো নতুন হয় প্লিজ লাইক কৰিব যদি ভাল লাগিছে শ্বেয়াৰ কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টি চোৱাৰ বাবে বহুত বেছি ধন্যবাদ